আমি আহোঁতে খুব চিঞৰিছিলোঁ ন, এতিয়া একটা ডেকা ল'ৰাৰ মুখৰ মাত নাই চাওক, লাজ পাইছোঁ। কি আকৌ মানে মেইন হৈছে ডেকা পক্ষী, তই ডেকাখিনি যদি তই কব্জা কৰি ল'ব পাৰ অনুষ্ঠান সি হয়নে হয়নে? থেংক ইউ। আৰু আমাৰ কেকেচাৰ কোনখিনি কব্জা কৰিব? আমি ধৰিম সেইসকলক যিসকলে হৰিনামত এতিয়া মগন হৈছে, আমাৰ জ্যেষ্ঠজনক, আৰু সংসাৰত কেছ নলগাকে বোৱাৰীসকলক আমাৰ শ্ৰদ্ধা জনাব। মণিবক কৈ কম মই কথাটো, এইবিলাক বাহিৰৰ কথা বাহিৰতে ক'ব লাগিব। মইনো এতিয়া কি কৰিম? মই বাৰু মোক কোনোবাই আই লাভ ইউ বুলিও কৈছিলে সেইফালে দুটামানে। হয় নেকি? অঁ, দুটামানে কৈছে, দুটামানে আগত কৈছে। আৰু কোনোবা আছেনে? আজি সুবিধা পাওঁতে কৈ দিয়া আই লাভ ইউ। আই লাভ ইউ 2, 3, 4, 5 আৰু ইনফিনিটি। চবকে দিছো, যিমান ল'ৰা ইয়াত আছে আজি উপস্থিত, মোক চাবলৈ আহিছে, মোক চাবলৈ অহা নাই, চবকে কৈ দিছো দেই। সঁচাকৈ এই মৰমটো সদায় থাকক। ইমান ভাল লাগে আপোনালোকৰ লগত এনেকৈ কথা পাতি। মই এতিয়া তাই কওঁতে মনত পৰিছে, আমি বোলে যদিও এতিয়া সাংসাৰিক কথাবোৰ অকণ নহয় ন চাবলৈ টুকুল টুকুল হয়, মই সেই মনি নাই বুলিহে সকলোকে কিবা এটা দিছো আৰু কেকেচাৰ চুমা দিওঁতে দিওঁতে আগত সৰি যাবগৈ। আপোনালোকে চাইছিলে নে? মই আগতেও এবাৰ শিকাইছিলো কেকেটা, পাহৰিলে নি বাৰু? চৰ্চাটো নাই ন, মনিৰ লগত ব্যস্ত থাকো, তহঁতে সময় নিদিওঁ। আজিহে গম পালো এনেকুৱাও কিবা এটা চিষ্টেম আছে বুলি। মেছেজ কৰিব লাগিব অলপ। আমি হলো খোলা কিতাপ, যাৰ যেনেকে মন যায় পাত পুতিয়া পুতিয়া পঢ়িব পাৰে। বোলে বসন্ত কালৰ কলা কুলি, মোৰ কথা খোলা খোলা। মজা লাগিছে আকৌ ইয়াৰ অনুষ্ঠান কৰি। মই এতিয়া গানটো গাই দিওঁ দেই। কুটুমা কুটু চুপাৰি দানা, কুটুমা কুটু। এইটো একেবাৰে সহজ, মই টান হ'ব বুলি ভাবিছো। কুটুমা কুটুম কুটুম কুটুমা কুটুম চুপাৰি চাদা। চুপাৰি চাদা নে চুপাৰি চানা? চানা নহয়, পাহৰি গৈছো এতিয়া আপোনাক শিকাওঁতে। এইবিলাক কি আছিলে? ময়ে পাহৰি গৈছো। কুটুমা কুটু চুপাৰি দানা, দানা চুপাৰি দানা, কুটুমা কুটু। এই যে ছোৱালীবিলাকৰ ক'ৰ পৰা কেনেকৈ আহি নাজানো, কিন্তু ছোৱালীবিলাকে বেয়া নাপাব আচলতে, আমি মানে দুখ দিবলৈ কাকো নিবিচাৰোঁ, বেয়া লাগে আকৌ ছোৱালীয়ে বেয়া পালে। এই যে এনেকে ফটো উঠে যে কি কয় পাউচ নে কি, পাউচ, সেই বস্তুটো গাহৰি পাহে আহে। আমাৰ ল'ৰাবোৰ বেলেগ, দিনত হ'লে এনেকুৱা, ৰাতি হ'লে অকণমান এনেকুৱা। ৰিহাৰ্চেল কৰি আহিছেনে নাই? চবেই আহিছেনে নাই? জলদস্যু জলদস্যু বেলেগ নহ'ব, লগত নৃত্য নাটিকা আছেনে নাই? সুন্দৰ। কিন্তু এটা কথা দেই, আমাৰ ডেকা শক্তিটোৱে কিন্তু সঁচাকৈ হাঁহি ধেমালিৰ মাজেদি মূল। তেখেত ঘৰখনৰো হিৰো, সমাজৰো হিৰো, ডিষ্ট্ৰিক্টৰ হিৰো, অসমৰ ভাৰতৰ চবৰে হিৰো। আৰু এইবোৰ গম নোপোৱাকৈ মানুহ আসক্ত হয়। আমি কিমান আঁতৰি ফুৰিব পাৰোঁ সেইটো অভিভাৱক আৰু সেই ডেকা শক্তিৰ নিজা নিজা দায়িত্ব। যিমানকৈ ব্যস্ত হ'ব লাগে আৰু এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে, তাৰ কাৰণে শাৰীৰিক ব্যায়াম কৰিব লাগে। ব্যায়ামেও এইবিলাকৰ পৰা আঁতৰাবলৈ বাধ্য হৈ যায়। একো যদি নাই, মই ধৰি লওক টকা পইচা নাই, কোনো এনেকুৱা মানুহ নাই যাৰ দ্বাৰা কিবা লাভ হ'ব, পঢ়া শুনা নাই, একো নথকা মানুহটোও কিন্তু শৰীৰ চৰ্চা কৰি কিন্তু সি নিষ্ঠাৰ গোলামো হ'ব পাৰে, কিন্তু পাৰেনে? গতিকে নিজৰ চৰ্চাটোৰ ব্যস্ততাটো ৰাখিব, নিচাৰ পৰা যিমান পাৰে আঁতৰি থাকিব, কাৰণ পৰিয়ালৰ হিৰো কিন্তু সেই দেখা যায়, হয় নে নহয়? আৰু যদি জানি বুজি চব খাই তেতিয়াহ'লে চেলমনি বদতিয়া বোলে আহ হৰি মই গাই দিওঁ নে? সেই শব্দটো যদি ক'বলৈ বেয়া পায়, সেই শব্দটো যদি ক'লে আমাৰ নাৰী সমাজৰ কিবা দাগ লাগে, তেতিয়াহ'লে তাৰ কাৰণে লিখিতভাৱে মই একদম লিখি থৈছোঁ। আমাৰ সকলোৱে মই জানো সেইটো গাই দিলে চিঞৰি দিব, অ ছোৱালী আনিবি টকাই মোৰ মনি চাইজৰ চাই, বেছি দিন যায় নহয়, বেছি দিন যায়।
পিছুৱাই মই থাকে অকণ মিলাই আছিল এতিয়া নোৱাৰো গাওঁ সহযোগ কৰিবনে প্ৰাণদীপেতো আহি ফালি দিব এই ভাইটি আমি মঞ্চত তাৰ লগত আমিও উঠিম তাৰ লগতো যাম আগতে এবাৰ মই নাচিম হেল্ল' ঐ হেল্ল' দাদা ৰিভাৰ্টৰ ডিঙিত অকণ দি দিব হেল্ল' এক ছেকেণ্ড নাচটো তাইক ফটকে শিকাই লওঁ নেকি তেতিয়া একেলগে আমি যাব পাৰিম হয়নে নহ'লে আকৌ বেয়া লাগিব ৰিচাৰ্জ নাচটো শিকাই লতা নাচিব সহযোগ তাই কৰিব মানে বেহাৰবাৰী কৰাৰ পৰাহে এতিয়া এনেকুৱা অনুষ্ঠান আদি মাতিছে নাচটো তাই ভাল নাচে কিন্তু অকণমান হয়তো শিকাবলগীয়া আছে আৰু মই সিহঁততকৈ ডাঙৰ মই যদি অকণমান শিকাই পিছে আগুৱাই দিলোঁ কোনে নিব নহয়নে বাৰু আপোনালৈ মোৰ সন্দেহে হয় নাই নাই ধুনীয়াকৈ শিকাই ৰেডি নাচিবতো কি পইচা দিওঁ মোহন কি দুপীয়া আছে দে এই ফুটিব খুজিছো পৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী সেইটো এনেকে নাচে হম এনেকে নাচে এইবিলাক মিনিং আছে দেই এয়া মানে নাচনী মিনিংটো বুজাই দিয়ক মিনিং মানে নাচনী যৌৱন দেখুৱায় সেইটো মানে এটা সেয়া তাৰপিছত এনেকে যে নাচে এয়া মানে আঠত পাতটো দেখুৱায় হম ভিতৰত কৰি যাওঁ তাৰপিছত আৰু এটা নাচনী ডান্স আছে এই পিছা তুমি জানো এইটো কি হ'ব এইটো হৈছে হেৰি চেল্ফি নাচ এই তুমি জাননি এতিয়া হাতে আহা চিন্তা নকৰো এই তুমি খুজিছো পৰালি কোন হম তোমাৰ লগৰী কোন হব তোমাৰ লগৰী কোন নেপাব অন্তৰ মই আপোনাতকে ভালকে নাচিব লাগিব না চাকতো গা বজা মই বজাম দে মই ভাগি গাঁৱনে ৰাজ সহযোগ কৰিব মাছত ভাঙি আছে নহয় গাড়ী চালি নাপাৰিব সহযোগ কৰি দিয়ে সৰু ল'ৰা বুলি মাফ কৰি দিব আপোনালোকৰ নিবলৈ খেলিবলৈ সৰু ল'ৰা তই বিয়া পতা হ'লে আন দহটা ল'ৰা ছোৱালী বাপে গ'লিহেঁতেন অলপ দিলেতো অকণ দি দিবা দেই মছলা পাতি অকণ দি দিব প্ৰকৃতিৰ বুকু মই আহিলে কিনা মুকুতা পৰা দেখিছেনে ভিডিঅ' দেখিছে মুকুতা পৰা ভিডিঅ'টো দেখিছেনে না মুকুতা যে লুটুককে সৰি গ'ল এতিয়া কি সৰুতে যেতিয়া সৰি গ'ল তেতিয়াহে কিন্তু গানটোৱে প্ৰতিষ্ঠা পালে হাঁহিলে তুমি মুকুতা মন লুটুককে সৰে প্ৰকৃতিৰ বুকুত বসন্ত আহিলে গছে বনে খোলা এদিনো অসমীয়া বিহুখন পাতি বিহু বিহু লাগি আমাৰ নাচো ৰেডি ৰেডি নামি যাব মোহন দাদা নামি যাব আমি নাচো মোহন দাদা নামি যাব উঠাবলগীয়া হ'লে কিন্তু আমি নোৱাৰো নিজে উঠিব লাগিব নামি যাওঁ নেকি ইমান ওখ তললে চাই মাথা ঘূৰাই আছে যাওঁ মই এ বিহুতি নামে কনে ও পুরাণে দিব
ওচৰ নাকাটিছে সবে ভাত খাই আহিছে ওলা ওই হাতে মেলি হালে হালে সেইপিনে আইতাজনী নহয়তো খলাগি আছে নেকি নহয় টোপনিয়ে আছে মই হয়তো আইতা খলাগি আছে আইতা উঠি দিয় অ হালনি বাড়িতে হালতে আসিলে লাজ পাব মানে বজাব জানে গগনা এটা সময়ত মই বাঁহ গছত উঠি ওপৰত গগনা বজাই নামি দিয়া ল'ৰা গগনা কিহৰ পৰা বনাই তই জান কাঠৰ পৰা গাহৰিৰ লগত কি বনালে কি দি বনালে ভাল হয় সি জানে আকৌ গাছ টেঙা সেইটো জানে খোৱা যে সেইটো বাঁহৰ পৰা বনায় গগনা দুইবিধ কি জানে তোৰ জানি সৰু সৰু ল'ৰা ছোৱালী থেংক ইউ জানিব লাগে আপুনি জানে হা আপুনি জানে ডাঙৰ মানুহে জানিব লাগিব বুলি কি কথা আছে একো নাজানে উস্তাদিনে লাহৰি আৰু ৰামধন হ'ল ওপৰত কথা নকবি নহয় নহয় এশটা শিয়ালমহী কেকে তাৰ জন্ম হৈছে বজাইছো এইবিলাক বেয়া কথা নিশিকাবি মানুহে ৰেডি এটা হাত চাপৰি বজাই মোক আশীৰ্বাদ কৰক চবেই আপোনালোকে মানুহটোক উঠাই পেলাই চেষ্টা কৰি পেলাব গগনা বজানে হাত চাপৰি মাৰি হাত ডঙা কৰি পেলাইছে বজাব লাগে তাৰপিছত মাৰিব বজাই দিয়ক ৰেডি দে বজাইছো দাঁততে মাৰিছে কটককে হ'ব আহি যাব বহুত দিনৰ মূৰত পাইছো ন ঘপকে মই এইটো মাজৰ ফাঁকটো কমাই দিলে আচ্ছা এইডাল কিবা ভেকচিন নেকি ইমান খুঁজে উঠে খায় নাই গগনা আহি যাব ৰেডি খাওঁ আহি গ'ল ৰেডি 1 2 3 গো এইফালে গগনা ভাল নহয় উল্টা হৈছে নেকি তাকে ক'ব লাগে ৰ'বা বজাইছো মানুহটো উল্টা হোৱা নাই গগনাটো উল্টা হৈছে ইমান যে উস্তাদি মাৰি আছে তই বজাইছিল চা তই যে গোগামুখত আহি মোৰ মান সন্মান খালি তই বজা সি চব কথাতে বিচাৰি ইয়াৰ উস্তাদি ভালকে একো এটা কৰিব পিছত যিটো মেইন কাম সেইটোত গুৰুত্ব দে ऐसा चीज के थैंक यू ভাল পাইছা বজাই দিওঁ গগনাত কিবা আত্মা সোমাই আছে নেকি কমিটিয়ে উঠাৰ আগত কিবা ঘুগুনি অলপ খুৱাই দিলে বজা